নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। অসম তথা সমগ্ৰ দেশৰ লাখ লাখ ভক্তৰ অপেক্ষাৰ অন্ত পেলাই আজিৰ পৰা আৰম্ভ হ'ব পবিত্ৰ অম্বুবাচী মহোৎসৱ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব। সেই মুহূৰ্তৰ পৰাই ভক্তসকলৰ বাবে বন্ধ কৰি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ আৰু 3 দিন ধৰি বন্ধ থাকিব দৰ্শন আৰু নিয়মীয়া পূজা অৰ্চনা। অহা 25 জুনৰ নিশা 12:02:13 অম্বুবাচীৰ নিবৃত্তি ঘটিব। ইয়াৰ পিছতে 26 জুনত পুনৰ মুকলি কৰা হ'ব মন্দিৰৰ মূল দুৱাৰ আৰু ভক্তসকলে লাভ কৰিব মা কামাখ্যাৰ পবিত্ৰ দৰ্শন। ইতিমধ্যে নীলাচল পাহাৰত দেখা গৈছে ভক্তৰ অভূতপূৰ্ব সমাগম। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্য আৰু বিদেশৰ পৰাও হাজাৰ হাজাৰ ভক্ত, সাধু সন্যাসী, তান্ত্ৰিক আৰু পৰ্যটক কামাখ্যা ধামত উপস্থিত হৈছে। ভক্তৰ আগমনে এতিয়াও সম্পূৰ্ণ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ নীলাচলত। অম্বুবাচী মেলাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰিছে। নিৰাপত্তা, স্বাস্থ্য সেৱা আৰু যাতায়াত ব্যৱস্থাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আধ্যাত্মিকতা, বিশ্বাস আৰু ভক্তিৰ এই মহামিলনক লৈ এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে শক্তিপীঠ কামাখ্যা ধামত। আজি নিশাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব এই বিশ্ববিখ্যাত অম্বুবাচী মহোৎসৱ।